हेलो बंधु बान्धवीসকল পোনপ্ৰথমে মই আপোনালোকক হাইবৰ্স ইনফৰমেশ্যনলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক জনাম কেনেদৰে লাচিত বৰফুকনৰ বিষয়ে সৰু ৰচনা লিখিব লাগে। তো পোনপ্ৰথমে আপোনালোকক দেখাই আছোঁ কেনেদৰে ফৰ্মখন ফিল আপ কৰিব। প্ৰথমে আপোনালোকে নাম লিখিব, তাৰ পিছত অকুপেশ্যন, তাৰ মানে আপুনি কি কৰে, আপুনি ষ্টুডেণ্ট নে চৰকাৰী চাকৰি কিবা কৰে, ডিজিনেশ্যনটো লিখিব। তাৰ পিছত এড্ৰেছ, আপোনাৰ পোষ্ট অফিচ আৰু ভিলেজৰ নাম লিখিব। তাৰ পিছত ডিস্ট্ৰিক্ট, পিন নম্বৰ, ফোন নম্বৰ, ইমেইল আইডি, ডেট অফ বাৰ্থ আৰু ডেট অফ ৰাইটিং এইবিলাক লিখিব। ডেট অফ ৰাইটিং তাৰ মানে আপুনি কোনদিনাখন ৰচনাটো লিখিছে। তো ৰচনাটো লিখিব এনেধৰণৰ: লাচিত বৰফুকন অসম বুৰঞ্জীৰ পাত লুটিয়াই চালে দেখা পোৱা অপৰাজয় ব্যক্তিত্ব, সাহস আৰু সংগ্ৰামৰ এক প্ৰতীক তথা সত্তা হ'ল লাচিত বৰফুকন। লাচিত বৰফুকনৰ দৃঢ়, নিস্বাৰ্থ আৰু দূৰদৰ্শী নেতৃত্বই সোঁৱৰাই থাকে অসমীয়া জাতিৰ প্ৰবল পৰাক্ৰমৰ কথা। লাচিত বৰফুকনক বাদ দি অসমীয়া জাতিটোৰ সাহস আৰু বীৰত্বৰ কথা কল্পনাই কৰিব নোৱাৰি। আজিও প্ৰতিজন অসমীয়াৰ মনত লাচিত বৰফুকনৰ সাহস, নেতৃত্বৰ দূৰদৰ্শিতাই শিহৰণ তোলে। এক কথা যদি ক'ব যাওঁ, অসমীয়া জাতিৰ আৱেগ, অসমীয়াৰ স্বাভিমান হ'ল লাচিত বৰফুকন। 1671 চনত শৰাইঘাটৰ যুদ্ধত তেওঁ আহোম সৈন্যসকলক সন্মুখৰ পৰাই নেতৃত্ব দিছিল। সেই সময়ত আহোম ৰজা প্ৰতাপ সিংহই লাচিত বৰফুকনক সেনাপতি হিচাপে নিযুক্তি দিছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে নিজৰ দেশপ্ৰেম আৰু নিজৰ ভূমি ৰক্ষাৰ স্বাৰ্থত কামত অৱহেলা কৰাৰ কাৰণে নিজৰ মোমায়েকৰ মূৰ কাটিবলৈও কুণ্ঠাবোধ কৰা নাছিল। এই মহান বীৰ যোদ্ধাগৰাকীৰ 26 এপ্ৰিল 1672 চনত মৃত্যু হয়। এয়া প্ৰথম পেজ। এয়া পিছত আপোনালোকক দেখাই আছোঁ দ্বিতীয় পেজখন। বন্ধু বান্ধৱীসকল, প্ৰথম পেজখন আপলোড কৰিব, নহ'লে দ্বিতীয় পেজখন আপলোড কৰিব। যিকোনো এটাহে আপলোড কৰিব, দুটা পেজ একে নামত আপলোড কৰিব নালাগে। তো দ্বিতীয় পেজখন চাওক আপোনালোকে। লাচিত বৰফুকন অসম ৰাজ্যত এনে কোনো লোক নোলাব যিয়ে নেকি লাচিত আৰু শৰাইঘাটৰ নাম শুনা নাই। লাচিতৰ প্ৰসংগ উত্থাপিত হ'লেই শৰাইঘাটৰ ৰণৰ দৃশ্য মনলৈ আহে। মনত পৰে শৰাইঘাটৰ ৰণৰ দৃশ্যপট সলনি কৰি দিয়া লাচিতৰ উক্তিচাৰ, দেশতকৈ মোমাই ডাঙৰ নহয়। লাচিত বৰফুকন আহোমৰ সেনাপতি আৰু পৰাক্ৰমী বীৰ আছিল। 1622 চনত তেখেতৰ জন্ম হয়। পিতৃ আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃ আছিল নাগেশ্বৰী আইদেউ। আহোমসকলৰ লুকুৰাখন ফৈদৰ বংশধৰ লাচিত বৰফুকনৰ আদিপুৰুষ চুকাফাৰ লগতে তেওঁ অসমলৈ আহিছিল। ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই লাভ কৰিছিল। 1671 চনত মোগলৰ সৈতে হোৱা যুদ্ধত লাচিতে অৰ্থাৎ আহোম সৈন্যসকলে মোগলক পৰাস্ত কৰে আৰু জ্বৰত ভুগি থকা অসমবাসীৰ কাৰণে সাহসৰ প্ৰতীক লাচিতৰ মৃত্যু হয় 26 এপ্ৰিল 1672 চনত। ধন্যবাদ বন্ধু বান্ধৱীসকল, চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখক।